नमस्कार दोस्तों, एक नया वीडियो में आपका स्वागत है A to Z एक्सप्लोर असम में। और मैं हूं असम का सबसे बड़ा लीची बाग में। जी A to Z एक्सप्लोर असम चेनेलखনত আপোনালোকক স্বাগতম জনাইছোঁ নতুনকৈ আৰু এটা ভিডিঅ' লৈ। আৰু আজি মোৰ লগত কোন আছে সেই কথাটো মই আপোনালোকক দেখাম, মনোৰঞ্জনক দেখাম আৰু চিনাকি কৰি দিম। আপোনালোকে বহুত চিনি পায় তেখেতৰ পৰা, এজন অসমৰে অসমীয়া ইউটিউবাৰ। আচ্ছা দাদা নমস্কাৰ। কেনেকৈ লাগিছে ইয়াত আহি পেলাই? একদম মই নিজে সাৰপ্ৰাইজ হৈ গৈছোঁ। এজোপা এতিয়া লিচুৰ হোলচেল ইয়াত 40 টকা চলি আছে, আৰু আমাক যে এনেকৈ ছিঙি ছিঙি খাবলৈ দিছে 40 টকীয়া লিচু। 40 টকীয়া লিচু চক বম্বে লিচু ন, এয়া লিচু আম্বানী লৈ গৈছে বোলে, টাটা লৈ গৈছে বা UK লৈ যোৱা বছৰ ইউনাইটেড কিংডমলৈ ইয়াৰ এক্সপোৰ্ট হৈছিলে ন। হয় হয় হয়, গোটেই ডিটেইল আমি ভিডিঅ' কৰিবলৈ আহিছোঁ। আচ্ছা দাদা, আপোনাৰ চেনেলখনৰ নাম কৈ দিয়ক এবাৰ। জীৱন আৰু সংস্থাপন বুলি আছে, প্ৰায় মানুহে চাইছে। ৰুৰেল ইকনমিৰ ওপৰত কৰোঁ, কেনেকৈনো মানুহ আগবাঢ়ি যাব পাৰিব তাৰ ওপৰত কৰোঁ। খুবেই ধুনীয়া, খুবেই ধুনীয়া। আৰু এই ভিডিঅ'টোত মোক সহায়, একচুৱেলি মই সহায় ল'লোঁ সুজিত দাৰ। তেওঁ লিচুৰ ভিডিঅ' দি থাকে, তেওঁক কল কৰিলোঁ, খুব ধুনীয়াকৈ ৰাতিপুৱা এতিয়া সময় হৈছে 7টা বজাত আহি দুইজন লিচু বাগাইত। হয় বন্ধুসকল, আজি আমি মানে মই থাকিম আৰু আপোনালোকৰ লগত থাকিব। আমি দাদাৰ লগত ভিডিঅ' কৰিম, দাদা ভিডিঅ' কৰিব, 2-এটা ক্লিপ দাদাৰো মোৰ তাত থাকিব, মোৰ নিজৰ কেমেৰাত কৰিম। তো ঠিক আছে, আপোনালোকে লাগি থাকক। फ्रेंड्स देखिए मेरा पीछे है, अभी ये हो गया बम्बैया लीची, जिसका प्राइस आज का डेट में सबसे हाईएस्ट है एंड टेस्टी। और ये देखिए एक्चुअली मतलब हो चुका है, बिकने का लायक हो चुका है। হয় বন্ধুসকল, মই আপোনালোকক চাওক, একদম বিক্ৰী কৰিব পৰা হৈ গৈছে আৰু পকি গৈছে, মানে খুব ধুনীয়া আৰু টেষ্টি হ'ব লিচু। মই আপোনালোকে এটা লিচু দেখাই আছোঁ একদম ছিঙি পেলাই। তো বন্ধুসকল, এই লিচুটো খাম আৰু আপোনালোকক দেখাম এইটো কেনেকৈ লাগে। ইয়াৰ চাওক, গুটিটো একদম সৰু হয়, আৰু ইয়াৰ চাওক মাংস যোনটো আছে, মানে কি ক'ম, খুব ধুনীয়া এটা পৰুৱা উঠি গৈছে চাওক। তো ফ্ৰেণ্ড, মই খাই পেলাই কৈ আছোঁ, আল্টিমেট, মানে বুজাব নোৱাৰিম, ইমানেই মিঠা। ৰসগোল্লাকো ফেইল কৰি পেলাব। আৰু ইয়াৰ গুটিটো চাওক কিমান সৰু, আৰু এক সপ্তাহমান পিছত আৰু সৰু হৈ যাব গুটিটো, কাৰণ মিঠা আৰু হৈ যাব। তো বলক আৰু কি কি প্ৰকাৰৰ লিচু আছে আপোনালোকক দেখাই দিওঁ। हम के जाने माने यूट्यूबर प्रांजल गगोई दा भी आज हम लोग का साथ है, यहाँ पे वीडियो बनाने के लिए आया है लीचू बागान का। तो उनसे भी हम लोग बात करेंगे। देखिए एकदम नीचे तक सारे ये सब है बम्बैया लीचू, और काफ़ी सारा वेराइटी है। ये असम का सबसे बड़ा लीची गार्डन है, यह में 7-8 वेराइटी है। बम्बैया है, बिलायती है, शाही है, काट बम्बैया, और काफ़ी सारा वेराइटी है। तो चलिए आज हम लोग देखता है अभी प्रांजल दा क्या करता है। प्रांजल गगोई दा जीवन और संस्थापन नाम का एक चैनल चलाता है, अच्छा खासा सब्सक्राइबर है। तो चलिए उनसे भी बात करता है। तो বন্ধুসকল, এতিয়া আমাৰ প্ৰাঞ্জল দাই যোনটো বাগানৰ মালিক হয়, ওনাৰ হয়, তেওঁৰ লগত কথা পাতি আছে। বলক আমিও 2-এটা কথা শুনো, আপোনালোকক দেখাওঁ কি কথা পাতি আছে তেওঁ। বলক। এই গেপবিলাক এইটো বম্বৈয়া হয়, এই গেপটোত আছিলে, এইফালে চাব পাৰে এইবিলাক এওঁ হৈছে এই বাগানখনৰে ওনাৰ ৰাম নাৰায়ণ সিং। হয় বন্ধুসকল, ৰাম নাৰায়ণ সিং নামৰ যিখন লিচু বাগান হয়, এইখন এওঁৰে হয়, আৰু এইটো হ'ল ইউনিভাৰ্চিটি ৰোড, পৰুৱা, তেজপুৰ। ফুলফেল। এতিয়া আপুনি লগাই 5 বছৰৰ ভিতৰত 2টা গুটি হ'ল, 4টা ফল হ'ল, সেইটোতো প্ৰডাকশ্যন ক'ব নোৱাৰে। তো কমাৰ্চিয়েল নহয়, আপুনি খাবও নোৱাৰিব। হয়তো কি খোৱাৰ আগতেও, টাইমৰ আগতেও পৰি যাব পাৰে। তো বম্বৈয়া লিচু সময়খিনি বহুত বেছি। তো বন্ধুসকল, আহি গ'ল বৰষুণ। তো আমি চাওক ক'ত আছোঁ এতিয়া, আমি মানে মই চাওক দাদাও আহি আছে ভিতৰত, কাৰণ বৰষুণ আহি গৈছে। আৰু ইয়াতে চাওক খানা উনা বনাই আছে। চাওক খুব জোৰেৰে বৰষুণ আহি গৈছে।
আৰু দেখিছে নহয় এইসকল সকলোবিলাক বেপাৰী মানে তেওঁলোকে বেপাৰী ন গোটেইখিনি আহি ইয়াৰ পৰা নিপিনি নিয়েগে বিকেগে চ' তেওঁলোকে এটা জীৱিকা হৈ আছে বহুতো মানুহ ইয়াত জড়িত হৈ আছে বেপাৰী বুলি ক'লে কিমান মান হ'ব টোটেল কিমান মান আহে ইয়ালৈ 20-25 জন ডেইলি আহে এতিয়া ছিঙি পিনি আপোনালোকে লৈ গৈ তেজপুৰতে বহিব চ' তো বন্ধুসকল আপোনালোকে তেজপুৰে য'ৰেই হওক সকলো মানুহতো আৰু ইয়াত আহি পেলাই বাগানত আহি পেলাই লিচু খাব নোৱাৰে তাৰ কাৰণে কি কৰিব আপোনালোকে তাৰ কাৰণে এইটো কামেই কৰিব পাৰিব এই বাগানৰ পৰা যি কেইজন বেপাৰীয়ে লিচু নি পেলাই বিক্ৰী কৰি আছে ক'ৰবাত তেখেতসকলৰ পৰা কিনিব পাৰে তো মোৰ লগত এজন আমাৰ বেপাৰী ভাই এজন আছে নমস্কাৰ আপোনাৰ নাম কি গুলজাৰ হুছেইন গুলজাৰ হুছেইন আপুনি ইয়াৰ পৰা লিচু কিমান দিনৰ পৰা নি আছে ইয়াৰ পৰা প্ৰায় এমাহ হৈ গ'ল হয়। নি আছে না নি আছোঁ আচ্ছা আপুনি বিক্ৰী ক'ত কৰে মই দোলাবাৰী চাৰিআলি দোলাবাৰী চাইডে আচ্ছা কেইজনমান মানুহে বিক্ৰী কৰে তাত প্ৰায় 25-30 জন মানুহ আছে বেপাৰী আমাৰ আচ্ছা চবেই বিক্ৰী কৰি আছে এইটো বাগানৰ পৰা এইটো বাগানৰ মাল পূৰা ফ্ৰেছ পাব হাই কোৱালিটি 1 নম্বৰ হাই কোৱালিটি 1 নম্বৰ মাল পাব হয় তো বন্ধুসকল আপোনালোকে যাব দোলাবাৰী চাৰিআলি যোনটো অভাৰব্ৰিজ হৈছে নতুনকৈ ঠিক তাৰ ছাইডতে চাব পোৱাৰ আগতে দোলাবাৰী চাৰিআলি তাতে ঢেৰ মানুহে বিক্ৰী কৰিছে আমাৰ দাদাজনে কৈছে তাত 20-25 জন 30 জন মানুহে বিক্ৰী কৰি আছে তাতে যাব এইটো বাগানৰে লিচু পাব ভেৰাইটি লিচু আৰু পূৰা তাজা লিচু পাব এইটো দেখাই দিয়ক এইটো দেখাই আছোঁ চাওক এইটো বাগানৰ হয় এইটো মুম্বাই লিচু হয় পাৰ পিচ 40 টকাকৈ এইটো পাইকাৰী ৰেট পাইকাৰী 40 টকা না আপোনালোকে কিমানকৈ বিক্ৰী কৰি আছে এইটো 40 টকা পাইকাৰী নিওঁ আমি 45-50ত বিক্ৰী কৰি দিওঁ 45-50ত বিক্ৰী হয় অৰ্ডাৰ পালে বেছিকৈ অলপ কমাই দি দিওঁ কমাই দিয়ে তো বন্ধুসকল আপোনালোকে যদি বেছিকৈ নিয়ে তেতিয়াহ'লে আপোনাক কম দামতে দি দিব অলপ কমাই দিব মানে একদম কমত নহয় কাৰণ 40 টকা যিহেতু আমাৰ দাদাই কিনিছে তেতিয়াহ'লে 45ত আপোনালোকে পায় 45 পাই যাব ঠিক আছে তেতিয়াহ'লে আপোনালোকে যদি তেজপুৰৰ বাহিৰত আপোনাৰ কণ্টেক্ট নম্বৰটো দি দিয়ক 9954077978 হয় ডিছক্ৰিপশ্যনৰ তলতে চাওক আপোনালোকে নম্বৰটো চাই পাইছে এই নম্বৰতে ফোন কৰিব দাদাজনে অলপ দূৰত হ'লেও আপোনালোকক লিচু পঠাই দিবলৈ সুবিধা কৰি দিব ঠিক আছে তো বন্ধুসকল ভিডিঅ'টো কেনেকৈ লাগিছে আৰু এতিয়া মই যাম প্ৰাঞ্জল দাৰ ওচৰত প্ৰাঞ্জল দাই কি কয় চাওঁ বলক তো প্ৰাঞ্জল দা কেনেকৈ লাগিলে ইয়াত আহি পেলাই বঢ়িয়া আৰু বঢ়িয়া লাগিছে এটা টেষ্ট কৰিছোঁ এইবোৰ বেলেগ গছ মানে ইয়াত গছ ধেৰ আছে যে বিভিন্ন গছৰ পৰা টেষ্ট কৰা হৈছে বিভিন্ন গছৰ পৰা টেষ্ট কৰিছে না একদম বঢ়িয়া লাগিছে আৰু দিব লাগিব খুৰাক যিজন ইয়াৰ অনাৰ একো ইছ্যু নাই মানে এই 40 টকীয়া লিচুটো যদি এনেকৈ খাবলৈ দিছে ভাবক তেওঁৰ মানৱীয়তা কিমান হ'ব এইযোৰ পৰা নিম ইয়াৰ পৰা হ'ব না মিঠা হৈছে না এইটো বোম্বাইয়া প্ৰজাতিৰ লিচু হয় এইটো আকৌ এবাৰ কৈ দিওঁ আপোনালোকক এৱেই হৈছে এই বাগানখনৰ মালিক ৰামনাৰায়ণ সিং হয় আপোনালোকে তেজপুৰ পৰুৱাত আহি ৰামনাৰায়ণ সিঙৰ লিচু বাগান বুলি ক'লেই আপোনাক দেখাই দিব সকলোৱে